গণিত আৰু নিমখ একেই চেনেলত আপোনাক স্বাগতম। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ কোনো এটা সংখ্যাক বৰ্গ অতি কম সময়তে কেনেকৈ আমি স্কোৱাৰ কৰিব পাৰি তাৰে এটা শ্বৰ্ট ফৰ্মুলা। এই ফৰ্মুলাটো বা এই ট্ৰিক্সটো কেৱল দুটা অংক বিশিষ্ট সংখ্যাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। তিনিটা অংক বিশিষ্ট সংখ্যা হ'লে ট্ৰিক্সটো অলপ বেলেগ হ'ব। প্ৰথমে দুটা অংক বিশিষ্ট সংখ্যা 17ক আমি স্কোৱাৰ কৰিম একেবাৰে সহজতে শ্বৰ্ট ট্ৰিক্সত। ট্ৰিক্সটো এনেকুৱা, তো পোনপ্ৰথমে আমি এই সংখ্যাটোৰ এককৰ অংকটো স্কোৱাৰ কৰিব লাগিব। এককৰ অংকটোক আমি কি কৰিব লাগিব? স্কোৱাৰ কৰিব লাগিব, 7 স্কোৱাৰ। তাৰপিছত আমি যিটো কৰিব লাগিব সেইটো হ'ল যে অংক দুটা পূৰণ কৰি, একক আৰু দশকৰ অংক দুটা পূৰণ কৰি আমি 1 পূৰণ 7 কৰি আমি স্কোৱাৰৰ লগত তাক পূৰণ কৰি দিম, স্কোৱাৰৰ 2ৰ লগত পূৰণ কৰি দিম। তাৰমানে 1 7 পূৰণ কৰি এই স্কোৱাৰৰ 2ৰ লগত কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তাৰপিছত আমি দশকৰ অংকটো কি কৰিব লাগিব? স্কোৱাৰ কৰিব লাগিব। তো এইবাৰ আমি কি কৰিলোঁ, ইয়াত তিনিটা ষ্টেপ আছে। প্ৰথমতে এককৰ অংকটো স্কোৱাৰ কৰিব লাগিব, তাৰপিছত আমি কি কৰিব লাগিব? অংক দুটা পূৰণ কৰি স্কোৱাৰৰ লগত পূৰণ কৰি দিব লাগিব। তাৰপিছত আমি কি কৰিব লাগে? দশকৰ অংকটো আমি স্কোৱাৰ কৰিব লাগে। তো এতিয়া যদি আমি স্কোৱাৰখিনি ভাঙি দিওঁ এইখিনি, তেতিয়াহ'লে কি ওলাব? 7 7 গুণ, ইয়াতে ওলাব 49, ইয়াতে আহিব 1 7 গুণ 7 2 গুণ কিমান হ'ব? 14, ইয়াতে আহিব 14 আৰু ইয়াতে আহিব 1 1 গুণ 1, 1ক স্কোৱাৰ কৰিলে 1। তো ইয়াতে উত্তৰটো কি হ'ব? এতিয়া উত্তৰটো হ'ব এই সোঁফালৰ পৰা অংকটো ষ্টাৰ্ট কৰিলে হ'ল উত্তৰ লিখা। এইটো হ'ল 49, 49ৰ 9, 49ৰ 9 হাতত থাকিব কিমান? এই 4, এই 4 আৰু এই 14, 4 আৰু 14 কিমান হ'ব? 18, 18ৰ কিমান হ'ব? 8, হাতত থাকিব কিমান? 1, এই 1 হাতৰ 1 আৰু ইয়াত আছে 1, 1 1 যোগ কৰিলে কিমান হ'ব? 2। গতিকে উত্তৰটো কিমান হ'ল? 289, 289। অংকটো যিহেতু বুজাই কৰিছোঁ গতিকে অলপ ডাঙৰ হৈছে, কিন্তু আমি এনেকৈ শ্বৰ্টলি আমি এক লাইনত অংকটো কৰিব পাৰি, এনেকৈ নেদেখাই। সেইটো হ'ব এনেকৈ 7 7 গুণ 49, 7 7 গুণ 49ৰ 9 হাত থাকিব 4, 1 7 গুণ 7 2 গুণ 14 আৰু 4 কিমান হ'ব? 18, 18 8 হাত থাকিব 1, 1 1 গুণ 1 আৰু হাতৰ 1 কিমান হ'ব? 2। এইটো হ'ল এনচাৰ। গতিকে এনেকৈ কৰিলে আমি যেতিয়া প্ৰেক্টিছ কৰি কৰি বস্তুটো আমাৰ আহি যাব, তেতিয়া আমি একেবাৰে চমুকে শ্বৰ্টলি এক লাইনত আমি ইয়াৰ এনচাৰটো ওলাব পাৰিম। এবার আরও একটা সংখ্যা ধরা হল 42, 42ক আমি বর্গমূল 42ৰ স্কোয়ার কৰিম নাইবা বর্গ ওলাম। তো পোনপ্ৰথমেই আমি কি কৰিব লাগিব? এককৰ অংকটো স্কোয়ার কৰিব লাগিব। এবাৰ আমি অলপ ডাইৰেক্ট কৰিম, অলপ শৰ্টকাট কৰিম। গতিকে এককৰ অংকটো স্কোয়ার কৰিলে হ'ব 2 2 গুণ 4। তাৰপিছত আমি কি কৰিব লাগে? অংক দুটা পূৰণ কৰি স্কোয়াৰৰ লগত পূৰণ, অৰ্থাৎ 4 2 গুণ 8, 8 2 গুণ কিমান হ'ব? 16। তাৰপিছত কি হ'ব? আমি দশকৰ অংকটো স্কোয়ার কৰিব লাগিব, 4 4 গুণ 16। এনেকৈ তিনিটা ষ্টেপ আছে। তিনিটা ষ্টেপত এবাৰ আমি উত্তৰখিনি ইয়াৰ পৰা লিখিম। ইয়াত উত্তৰখিনি হ'ব, ইয়াত আছে 4, 4ৰ 4 হ'ব। ইয়াত আছে 16, 16ৰ 6 হ'ব। তো 16ৰ 6 লিখিলোঁ, হাতত কিমান থাকিল? 1 1 10। গতিকে 1 আৰু ইয়াত আছে কিমান? 16। গতিকে 1 আৰু 16 কিমান হ'ব? 17। গতিকে উত্তৰটো কিমান? 42ক স্কোয়ার কৰিলে 42ৰ বৰ্গ সংখ্যাটো হ'ব 1764। কিমান হ'ব? 1764। ঠিক একেদৰে এইবাৰ আৰু অলপ ডাঙৰ সংখ্যা এটা ল'লোঁ, সেইটো হ'ল 69। তো প্ৰথমেই আমি কি কৰিব লাগিব? এককৰ অংক স্কোয়ার কৰিব লাগিব। 9 9 গুণ কিমান হ'ব? 81, 9 9 গুণ 81। তাৰপিছত কি কৰিব লাগে? এই দুটা পূৰণ কৰি 2 গুণ, 6 9 গুণ 54, 54 মানে 50 আৰু 4। গতিকে 2 গুণ কৰি দিলে কিমান হ'ব? 100, 4 4 8, 108। গতিকে ইয়াৰ পূৰণ ফলটো আহিব 108। ঠিক একেদৰে এইবাৰ আমি 6ক স্কোয়ার কৰিব লাগিব। দশকৰ অংকটো স্কোয়ার কৰিলে 6 6 গুণ কিমান হ'ব? 36। ইয়াৰ পৰা আনচাৰটো আমি কি লিখিম? এনেকৈ যে 81, ইয়াত আছে 81, 81ৰ কি আহিব? 1 হাতত থাকিব কিমান? 8, এই 8 আৰু 108 কিমান হ'ব? 116, 116ৰ কিমান আহিব? 6 হাতত থাকিব কিমান? 11, এই 11 হাতৰ 11 আৰু ইয়াত আছে 36, 11 আৰু 36 কিমান হ'ব? 47, 11 আৰু 36 কিমান হ'ব? 47। গতিকে 69ক স্কোয়ার কৰিলে কিমান হয়? উত্তৰটো কিমান হয়? 4761, 4761। এইবাৰো সংখ্যাটো আমি 84 ল'লোঁ। 84ক স্কোয়ার কৰিলে কিমান হ'ব? আমি ওলাব লাগে। গতিকে এইবাৰ আমি আৰু অলপ শৰ্ট কৰিম। এই লিখালিখিবিলাক বাদ দি ডাইৰেক্ট উত্তৰ লিখিম। ডাইৰেক্ট উত্তৰ কি আহিব এইটো লিখিম। ডাইৰেক্ট উত্তৰটো লিখিব পাৰি। প্ৰথমতে একক স্কোয়ার কৰা, 4 4 গুণ কিমান হ'ব? 4 4 গুণ 16, 16ৰ 6 হাতত থাকিব কিমান? 1, 16ৰ 6 হাতত থাকিব 1। তাৰপিছত আমি কি কৰিব লাগে? এই দুটা পূৰণ, অংক দুটা পূৰণ, 8 4 গুণ 32, 32 দুটা হ'লে কিমান হ'ব? 32 দুটা হ'লে হ'ব 64, 64 আৰু হাতৰ 1 কিমান হ'ব? 65, 65ৰ 5 হাতত থাকিব কিমান? 6, 8 8 গুণ 64 আৰু হাতৰ 6 কিমান হ'ব? 70। গতিকে আনচাৰটো কিমান ওলাল গৈ? 7056। একেবাৰে সহজ আৰু শ্বৰ্ট ট্ৰিক্স হয়। এবাৰ আৰু অলপ ডাঙৰ অংক এটা ল'লোঁ, 98। কিছু কিছু সংখ্যাৰ ক্ষেত্ৰত আমি দুটা পূৰণটো মুস্কিল যেতিয়া হ'ব তেতিয়া আমি কেনেকৈ কৰিম? সেইটো হ'ব 98 ল'লোঁ, স্কোয়ার কৰিলে হ'ব 8 8 গুণ 64, 64ৰ 4 হাতত থাকিব কিমান? 6। তাৰপিছত আমি কি কৰিব লাগে? মাজৰ দুটা অংক পূৰণ
8 9 গুণ 72, 72 দুটা হ'লে কিমান হ'ব ইয়াতে অলপ সাইডত কৰি চালে হ'ল 72 যদি দুটা হৈ যায় তেতিয়াহ'লে 4 14 144, 144 আৰু 6 কিমান হ'ব 150, 150 কি আহিব 0 0 হাত থাকিব কিমান 15। এবাৰ 9 9 গুণ 81 আৰু 15 কিমান হ'ব 90 96, 96। একেবাৰে সহজ আৰু শৰ্টকাট ফৰ্মুলা। গতিকে এনেকৈ একবাৰতে বস্তুটো তোমালোকৰ যদি অসুবিধা হয় অলপ কেইবাটা সংখ্যা যদি ৰিভাইজ কৰা যায় প্ৰেক্টিছ কৰিলে সহজ হ'ব। গতিকে নিশ্চয় তোমালোকে চেষ্টা কৰিবা আৰু এটা তোমালোকক হোমৱৰ্ক দিছোঁ 2-3টা অংক সেইকেইটা তোমালোকে কৰি চাবা। ছাপ'জ 23 স্কুৱেৰ কৰিবা শ্বৰ্টকাটত, 16 স্কুৱেৰ কৰিবা, তাৰপিছত 54 এইকেইটা তোমালোকে শ্বৰ্টকাট স্কুৱেৰ কৰি চাবা নিজে। ধন্যবাদ।